কামত কিন্তু একেবাৰে নহে মই গুণী পদূলিতো জুতি খাওঁ কাণত পৰে হাঁহি লাজতে ৰঙা পৰো তোমাৰ হেল্ল' বাইদেউ সৰি ৰচোন মই ফোন কৰি আছো আজি দে 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 কম দে এফালে বন্ধৰ কিস্তিও মিটিঙো আছে ছোৱালী তই ভাত খাবি এইফালে ভাত বনাবা লাগি চাউল নাই চাউল কিনবা লাগি পইচা নাই পইচা নহ'লে চিপ কেনেকা খাবি তই যা এপৰাই হেল্ল' ছাৰ কি নেটকে পোৱা নাই ছাৰ নেটক পোৱা নাই এই নেটক চেটক নাই যা বন্ধনৰ কিস্তি দিবা চাই ইডালে ঘৰতো নাই কদম মিটিং মাখা খাবা গেছি যাওঁ ৰচোন ছোৱালীকেইটাক লগ বিচাৰবা হৰিতাক মাতবা যাওঁ ৰ মিটিঙত যাবা দেৰিয়ে হয় ভনিতা 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 গোটৰ মিটিঙত নাযায় নেকি যাম এ নালগে দে চিয়াৰ তিয়াৰ আনবা সোনকালে সোনকালে যাওঁ আজিকালি বিয়া শিকাবা দে যাওঁ নহ'লে আমাৰ বাইদেউ 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 লাখপতি বাইদেউ 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 লাখপতি বাইদেউ দে তাৰ মচন নাছে মোৰো দেখা পাই নহয় আমাৰ বাইদেউ 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 লাখপতি বাইদেউ 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 লাখপতি বাইদেউ 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 লাখপতি শুনছা না ভনিতা আজি দেখোন বন্ধনো আছে আছে তাকে তোৰ চাইটো মোৰ মজা লাগে কিবা তোৰ চাতটোকে হৈ আছে আজি আৰু বন্ধনৰ কিস্তিটো মাৰবাই লাগিল মই কি হ'লেও মোক চাৰে কিস্তিটো নিদিলে অকল এই হৈছে দে ভনিতা মই কিস্তিৰ পইচাই যোগাৰ কৰিব পৰা নাই আমাৰ এখেতক ফোন কৰো ৰ কালি খাই কিনে পইচা দিলে বা ক'তবা হৰাই খাইছি গছ মূৰা তুই কিস্তিৰ পইচা দিবা লাগছিল নহয় আপুনি ক'ত আছে সোনকালে সোনকালে আহিব মোৰ কিস্তিৰ পইচা যোগাৰে কৰিব পৰা নাই হ'ব দিয়ক চাইলেন্দা বহুত দিনৰ মূৰত আহিছো দে তামোল এখন নোপোৱা কিয়া বহুত দিনৰ মূৰত খাইছো আৰু বতাহ চতাহ হালা ইমান গৰম আৰু পুখুৰী পাত এইটো কোনি তুমি শুনা ক'ত যা আমাৰ এই বিচাৰিছো বন্ধনৰ কিস্তি দিবা আছে নেকি হয় নেকি দে চাইলেন্দা আমাৰ এক দেখছা নাই দেখা নাই মানে দেখছো তাতে ৰাস্তাৰ কাষত মাল খাই বহি আছে কি কিস্তি দিবা লাগি মুচুনি খাই আছে হনুমানত তিৰিপত ডাঙকাইতি দেখোনে পুৰা দৌৰি গৈছে মেখেলা চেখেলা দাঙি হয় দে আজি কি কৰলা তামোলটো দি দে ইমান গৰম লাগছে চোন নাই নেকি নালগে দে দাগ নাখাওঁতে তামোল খানা খালো যাওঁ বন্ধনৰ বোলে মিটিং আছে একবাৰ যোগ্য এটা পৰা
বেয়া চেয়া নাপাবি আৰু অ নাপাওঁ যা আহিবি আৰু আহি থাকবি মাজে সময়ে কিবা বোলে আছে গোটৰ মিটিং আছে বোলে শৰ্মিলা চাহ কি লাগছি ইমান ডাঙৰ ডাঙৰ দগৰি খালা হপাই Boleh baydo? Asalnya? কিস্তি লোৱা টাইমত কি চাব এতিয়া লুকাই আছে যে গোটেইবোৰ কিস্তিবোৰ দিয়া এনেকে হলে কেনেকে খাব দে বাইদেউ চিভিল দিয়া হৈ যাব নহয় বাইদেউ কিস্তিবোৰ দিয়ক বাইদেউ এনেকে হলে কেনেকে হ'ব মোক ওপৰৰ পৰা গালি দিব নহয় মই নাজানোতে কিস্তি দিব লাগিব আজি ছাৰ মই দিব নোৱাৰিম দিয়ক ছাৰ বাইদেউ দিব লাগিব এনেকে হলে কেনেকে হ'ব ছাৰ এতিয়া থাকিলেতো দিলো হয় ছাৰ অকণমান হলেও দিয়ক আধা আধা কেনেকুৱা দিওঁ ছাৰ পইচাই মিলাব পৰা নাই লোৱা টাইমত যে মিঠা মিঠা বোৰ লৈছিলি এতিয়া দিবৰ টাইমত যে পইচা নাই বুলি কৈছা পইচা দিয়ক আজি ছাৰ মই আজি গোটেইখিনি দিব নোৱাৰিম আধা আধি দিব পাৰিম দিয়ক কিমান দিব পাৰিব ছাৰ 500 মান দিব পাৰিম দিয়ক দিয়া নেক্সট মাহত দিবা ছাৰ নেক্সট মাহতো চাওঁ দিয়ক লোৱাৰ টাইমত যে মিঠা মিঠা কথা কৈ লৈছিলে এতিয়া কি দিয়া টাইমত পইচা নাই যে ছাৰ আমি যে আহিছো আৰু বাকীকেইটা যে ছাৰ আহাই নাই ইহঁতক মই গৈ কেনে দি আছে নহয় আৰু পদমী বাইদেউ কয় পদমী বাইদেউ এতিয়ালৈ অহা নাই যে ছাৰ হনুমান তিৰি মোৰ হাতত 100 টকা দি গৈছে ছাৰ এই 100 টকা দি দিলে কিনো হ'ব ৰাস্তাত মেখেলা দাঙি বিলাকক খেদি গৈছে ছাৰ যি হাঁহি উঠিল 100 টকা কিবা কে দি গৈছে আৰু গিৰাক মাৰি থৈ আৰু বাকী কেইজনী দি গৈছে নে নাই শৰ্মিলা নাই আমি ভাবছো ছাৰ কালি শৰ্মিলা লন লাগছি মই এতিয়া গৈ আছো কিস্তিবোৰ দিয়ক ছাৰ মই আজি দি 500 দিয়া পদমী বাইদেউ আৰু মোৰ পইচাটো আছে মই লিখি আপোনালোকৰ হৈ গ'ল মই এতিয়া শৰ্মিলা বাইদেউ ঘৰত যাওঁ ছাৰ কালি শৰ্মিলা বাইদেউ ছাৰ কোমৰা বেচি নহয় পইচা নাই বুলি আপোনালোকৰ তেনে হ'ব কিন্তু এই হাতত পইচা আছে ছাৰ গৈ কেনে দি আছে নহয় লুকাই যে আছে এতিয়া আদি শৰ্মিলা বাইদেউ ঘৰটো কোন ফালে দেখাই দিব নেকি আহক এই 2 নম্বৰ ঘৰটো এৰি কেনে এন্দা ঘৰটো পাব যাও আহিছে আহিছে বন্ধনৰ চেৰ আহিছে কিস্তি